এইখন আমাৰ দলং এতিয়া নামি যাম হে দ কিন্তু কি মজা লাগে চাহ ধুনীয়া ধুনীয়া জেগা আছে আমাৰ ধুনীয়া জেগা আছে এইডাল আহঁত গছৰ তলৰ পৰাই মোক কম কাহিনীটো দেই চাহতে বহি পেলাই দেই দাদা তলতে বহি লৈছোঁ এতিয়া দেই এই টকা দিয়া বিপদ পৰি পেলাই নাকামুৰিলেও হৈছে এতিয়া কাহিনীটো কম আৰু দেই কিবা অকণ খাই আছোঁ এনেকৈ কম আৰু বহুত দিনৰ আগৰ কথা মই তেতিয়া মোৰ ধৰ 40-45 বছৰমান হৈছে আৰু মই তেতিয়া এই অফিচৰ কাম এটা চাকৰি এটা কৰি আছিলোঁ দেই একদম বেলেগ ৰখাল মানে কাহিনীটো সঁচা কাহিনী মোৰ নিজৰ জীৱনত ঘটি যোৱা কাহিনী আৰু কৈ আছোঁ দেই শুনি যাওঁ তাৰপিছত আগতো গমেই পায় গাঁৱলীয়া ৰাস্তাবোৰত কেনেকৈ ধৰক এই বাছবিলাকত কিমান মানুহ হয় গমেই পায় ঠেলা হেঁচা সেনেকুৱাতে আৰু মই মানে অফিচলৈ যাবলৈ ওলাইছোঁ ইতিমধ্যে গাড়ীত উঠিছোঁ আৰু বাছত আৰু উঠিছোঁ গাড়ী মানে এদিনা অলপ পেচেণ্টাৰ কম আছিল নেকি এজন মানুহ মানে বহি আছে আৰু এই গাঁৱলীয়া মানুহ আৰু আমাৰ নিচিনাই তাৰপিছত আৰু মই বোলো বহিব পাৰিম নে বহিলোঁ বহি আৰু গৈ আছোঁ আৰু গৈ আৰু আকৌ আমি আগৰ চিটটো কেবিনতহে চিট পাইছোঁ আকৌ এই বাছৰ যে আগত যে বহে যে এইটো কেবিনটো যে সেইটো চিটত তাৰপিছত আৰু মোৰতো এতিয়া দেৰি হৈছে মানে গাড়ীখন ইমান ৰাস্তা বেয়া এনেকৈ গৈ আছে আৰু এইফালে সিফালে গৈ তাৰপিছত মই মানে দেৰি হৈছে এতিয়া সময়টো মই 9টা বজাত পাবই লাগে অফিচ যায় তাৰপিছত এই ড্ৰাইভাৰ কি নিচিনা গাড়ী চলাইছোঁ অলপ স্পীড বঢ়াই দে গিয়াৰ লগা বুলি কৈছোঁ তাৰপিছত মোৰ বোলে অফিচ দেৰি হ'ব দিয়া অলপ স্পীড গিয়াৰ লগা তাৰপিছত আৰু ড্ৰাইভাৰজনে মানুহলৈ চালে সেইটা সঁচাকৈ দেৰি হ'ব দিয়ক বুলি গিয়াৰ লগাইছে গাড়ীখন গিয়াৰ বঢ়াইছে আৰু গিয়াৰ বঢ়াই দিয়াৰ লগতে মানে গাড়ীখনটো স্পীড গৈছে এতিয়া ওচৰৰ মানুহজনে চিন্তা কৰি আছে দেই ভালকৈ চাই আছে মোৰ ফালে তাৰপিছত মোক সুধিছে মানুহজনে দাদা গিয়াৰটো কি বস্তু সেইটো দিলে স্পীড যায় নেকি বস্তু কি গাড়ী চাই স্পীড হৈ যায় নেকি বুলি কৈছে মই বোলো স্পীড গিয়াৰ চেঞ্জ কৰাৰ পিছত স্পীড যাব হ'ব দে বুলি পেলাই থাকি আৰু তেনেকৈ পালোঁগৈ অফিচ মই পালোঁগৈ জেগা সেই মানুহজনে মানে বজাৰলৈ গৈছে মোক কৈ গৈছে মই বজাৰলৈ আহিছোঁ বুলি এনেকৈ কথা পাতি অফিচ পালোঁগৈ তাৰপিছত আৰু মানুহজনে মানে চিন্তা এটাই গম পাই নাপায় গিয়াৰ লগালে যদি স্পীড যায় আজি বজাৰত গিয়াৰ কিনিমে পিছত মানে মানুহজনে আৰু বজাৰলৈ গ'ল পিছতহে কাহিনীবিলাক গম পাইছোঁ দেই মানে বজাৰলৈ যায় মানুহজনে কি কৰিলে গম পায় নাই ইখন দোকানত সোধে দাদা গিয়াৰ আছে নেকি মানুহ মোক ক'লে চাই গিয়াৰ নাই গিয়াৰ কি গিয়াৰ আকৌ এখন দোকানত যায় দাদা গিয়াৰ আছে নেকি নাই যা এই কওক গিয়াৰ বিক্ৰী কৰে নেকি বুলি কৈছে কি গিয়াৰ এই যে স্পীড যায় বুলি কৈছে আমাৰ তেনে দেই তাৰপিছত এইখন দোকানত যায় সিখন দোকানত যায় ক'তো এতিয়া গিয়াৰটো বিচাৰি নাপায় ধৰা কোনেনো বিক্ৰী কৰে দিয়া জানো বিক্ৰী কৰে জানো নকওঁ তাৰপিছত এজন দোকানীয়ে পকা ফুপুলা জলকীয়া বীজ জলকীয়া যে ডাঙৰ ফুপুলা জলকীয়া যে এয়া মানে কেইটামান লৈ বিক্ৰী কৰি আছে আৰু তাৰপিছত আৰু সেই মানুহজনে যায় তাক সুধিলে দাদা আপোনাৰ তাত গিয়াৰ হ'ব নেকি তাৰপিছত এই মানুহ দোকানীজনৰ ইমান চৈতান সি ভাবিছে গিয়াৰটো কিনিলে পোৱা বস্তু নহয় নিশ্চয় ই নাজানে গিয়াৰ কি তাৰপিছত সিও পটকৈ কৈ দিলে নহয় দাদা গিয়াৰ এয়াই জলকীয়া কেইটাকে দেখুৱাই দিলে এয়াই গিয়াৰ এই ভাল পাইছে পাই গ'লোঁ আজি গিয়াৰ আচ্ছা বোলে কেইটকা দাম বোলে ইমান টকা লৈ ল'ল গিয়াৰ গোটেইখিনি উঠাই দিলে আৰু 100 টকামান দি আৰু পিছত সি মানে আহিছে ঘৰলৈ গিয়াৰ কিনি লৈ আহিছে আৰু ধুনীয়াকৈ আৰু বজাৰ পাতি কৰি আহিলে আৰু খেতিয়ক মানুহ তাৰপিছত আৰু ৰাতিটো মানে বজাৰ পৰা আহি ৰাতি টোপনি নাই কেনেকৈ কালি হাল বাব যাব লাগে সেইটোৱে চিন্তা আৰু কালি হাল বাব যাব লাগে সেইবিলাকে চিন্তা খেতিয়ক মানুহ আৰু পিছদিনা আৰু গিয়াৰ টোপলাটো লৈ আৰু ৰাতিপুৱা সোনকালে নাৱল জুৱলি লৈ গৰু লৈ হাল বাব গুচি গ'ল আৰু সঁচা এইবোৰ আমাৰ গাঁৱৰে মানুহ এইটো তাৰপিছত আৰু হাল বাই আছে আচলতে তাৰ গৰু হাল বৰ গাধা ঠেলিয়াই নি থাকিব লাগে কিমান বেচেৰা ঠেলিব দেচোন বাৰু কষ্ট হয় দেচোন তাৰপিছত সেইদিনা গিয়াৰ টপলাটো লৈ গৈছে সি হাল বাব যাওঁতে যায় এটামান আঁতৰ বাইছে আৰু হাল দেই অকণমান সময় বাই লৈ চালা আজি গিয়াৰ লগাই দিম সদায় চুচৰাই থাকিব লাগে ন তহঁতক আজি গিয়াৰ লগাই দিম গৰু হাল ৰখাই থৈ খাওঁতকৈ ইয়াত টপলাটো আছে আৰু জলকীয়া টোপোলাটো আৰু এটা পকা চাই উলিয়াই লৈছে উলিয়াই লৈ কি কৰিম গিয়া ক'ত লগাম এতিয়া সি চিন্তা কৰিছে দেই গিয়াটো বা আনি লওঁ
ক'ত বা লগাব লাগে এতিয়া কি কৰিছে সি চাই লৈছে লাহেকৈ এটা গৰু নেজডাল দাঙি লৈছে দাঙি লৈ ফুপুলা জলকীয়াটো ভাঙি লৈছে ভাঙি এই গৰুটো পোকত একদম লগাই দিছে নহয় হেঁচি পেলাই তাৰপিছত গৰুটো এনেকৈ জোকাইছে এই গ'লেই নহয় গৰুটো পুনি ধৰিছিল অলপ ইয়াৰ লাগি গ'ল তেতিয়া সি স্পীড গ'লেই নহয় স্পীড গ'ল যেতিয়া এই ভাবিছে মানুহটোৱে ভাবিছে আৰু কাম হৈ গ'ল আৰু এই মহিয়া এই দিয়া এইটোক লগাই দিলে এইটোতো যোৱা নাই এই লাহে লাহে গৈ আছে তাৰ বেচা গিয়া লগাই নাই তাক এই আৰু এটা পকা জলকীয়া লয় সিটো গৰু পোকটো লগাই দিছে আৰু ভালদৰে সেইটো গৰু বেয়া দৌৰিছে একদম বেয়া স্পীড গৈছে একদম এনেকুৱা স্পীড গৈছে মানে সি নাঙল ধৰিব ৰেহাই পোৱা নাই এই পৰি হৈ গৈছে আৰু সি পিছত চিন্তা কৰিলে নাই এইটো কথাই নহ'ব মোৰ নিজেও গিয়াই লগাই ল'ব লাগিব লাহেকৈ আৰু এটা ডাঙৰ চাই জলকীয়া ভাঙি লৈ লাহেকৈ কাপোৰখন দাঙি নিজৰ পোকত একদম লগাই লৈছে নহয় লগাই লৈ এনেকুৱা দৌৰিছে নহয় একদম মই কৈছোঁ নহয় এবিঘা মাটি 5 মিনিটত শেষ কৰিছে এবিঘা মাটি লগাই চাব গিয়া যদি লগাই হাল চাল বোৱা মানুহ হ'লে গাধৰ গৰু যদি ঘৰত আছে খাওঁতকৈ বজাৰত যাই গিয়া লৈ আহিব লগাই দিব এয়া একদম হুবহু আমাৰ গাঁৱৰ এইবিলাক দেই কাহিনী আগৰ দিনৰ কথা মনত পায় মোৰ তেতিয়া অলপ 45-40 বছৰমানৰ ঘটনা মই তেতিয়া দেই হ'ব আৰু আছে এনেকুৱা ধুনীয়া কাহিনী বহুত আছে কৈ থাকোঁ দেই শুনি থাকিব আৰু এনেকুৱা ঘটনা শুনিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সদায় পাই থাকিব বাই দেই